ভাস্কৰ মাছ চুংগিব নৈত মাছ চিবগৈ লাগে পাম নাই বাৰু নৈত মাছ পাব লাগেচোন ন বালিপটীয়া মাছ তাকে ক যাব লাগে এপাক ন হেল্ল' গাইজ তো আজি আমি আহিছোঁ মানে মাছ আছিবলৈ ভাগিনে আমাৰ ঋতুৰাজে তো ঢৌটো দি আছোঁ ঢৌটো দি কিনি মানে মাছটো ধৰিব লাগিব তো ঢৌটো দি অলপ আধা দি কৈছে তামাম পানী মানে আজি একদম ঢৌ দি মানে শেষে কৰিব নোৱাৰিছোঁ দেখিছোঁ আজি মাছ চাগে নহ'ব দে বিৰাট পানী ডাঙৰ এতিয়াও পাং নাই ঠিক নাই নাই নহ'ব বিৰাট পানী ডাঙৰ এইটো আজি যাব কিন্তু উপায় নাই এইটো যোৱাটো অকণমান কেমেৰা কৰি দিয়ক মাছ পোৱা আশা নাই আজি নহয় ভাগিব হ'ল জীৱনে কহৰা কৰিছে বৰ্তমান এই খুললো খলক খলক ডাঙৰ মাছ দিব এইকেইদিন পাৰাটো পানী উঠিলে ভালকৈ মাছ এই যাবলৈ চিন্তা ঘৰলৈকে হ'ব দা ঐ মই ধৰিম এই তই এইটো ইস্তেমাল কৰি থাক মই মেইন ধাৰটো নিদিওঁ এইটো ধৰণৰ দিম
তই পানী মাৰি দিবি তোমাৰ নহ'ব মাছে ধৰা এই জানি জীৱন এই দেখি পুঠি মাছ আছিলে আকৌ ধৰিবই নোৱাৰে পানী মাৰিবলৈকে নোৱাৰিলোঁ দুটাই সেই বুষ্টা দুটাই নহ'বি এটাই আকৌ পুঠি মাছ ধৰি আছিলে জীৱন শিকি ভাল ভাল পুঠি মাছ ধৰিলি দেই এই চিটা ৰৌ মাতি দিবি সেইজনীকে হ'লেও মাৰিম ধৰটোকে ভাল এইকেইজনতে পুঠি মাছ এনেকুৱা আছিলেও খেলা সেইকেইজনতে চা আকৌ পুঠি মাছ তামাম আছিলে কাৰণ কথাটো কি হ'লে আমি মানে বেলেগ দেই পানী কেটলিক ক'ত থলি সেইজনী পুঠি মাছ মাথাত ওলাই আছে এইকেইজন চা বলিছিলে আকৌ নাহোঁ আৰু তিনিদিনৰ পিছত হ'ব আহিম আকৌ নাহোঁ খাবন বাচি থাকক পানীত পেলাই দিম ইয়াত থৈ দিলে মৰি থাকিব বৈ জীৱনৰ অকণমান